তো হে গাইজ গুড ইভিনিং, কি খবৰ? তো মোৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আপোনালোকে গম পাইছে আজি হ'ল মহানৱমী। তো মোৰ ফালৰ পৰা আপোনালোক সকলোকে দুৰ্গা পূজাৰ হেপী নৱমীৰ শুভেচ্ছা জনালোঁ। মানে আজি দিনটো মানে পুৱাৰ পৰা এনে মানে গয়া গৈছে, মানে বৰষুণ। তো এইহে অলপ জাষ্ট বৰষুণটো এসছে 5টা মানৰ পৰা। বাকী আজি বৰপেটাত নাথাকোঁ, আজি যাম মানে বৰপেটা ৰোড। তো সিমানটাও আহি আছে, একেলগে আমি মানে বহুত চলি যাব, টিম এটা হৈ বৰপেটা ৰোড যাম। তো আজি আপোনালোকে দেখা পাব বৰপেটা ৰোডৰ পূজা। বাকী মানে প্লেনিংটো আছিল নলবাৰীৰ, কিন্তু গমটো পাইছে কেনে এটা অদ্ভুত মানে বয়া খেচৰা বতৰ। নলবাৰীতো বৰষুণ, বৰপেটাতে নহয়, বৰষুণ আজি নলবাৰীতো হৈছে। ৰাকেশ দাক ফোন কৰিছিলোঁ, ৰাকেশ দাই কৈছে আমাৰ ইয়াতেও পুৱাৰ পৰা বৰষুণ মাৰি আছে। তো উপায়তো নাই আৰু, বেলেগ একদিন বাৰু যাম নলবাৰীততো বেলেগ কথা। বাকী এথেনে আমি যাওঁ বৰপেটা ৰোড। তো আপোনালোকে দেখা পাব বৰপেটা ৰোডৰ পূজাটো, বলক। আমি আহি পালোঁ চাউলঘাট দলং। তো আপোনালোকে চাব পাৰে। বাকী ইফালে গাড়ী ৰখোঁতে মানে জান চান ওলাই যাব, মানে আমাৰ যিহেতু দেৰি হ'ল, মানে বাজাৰত অলপ চালোঁ পূজা চূজা মানুহ আজি অলপ মানুহ হৈছে বৰষুণ হিচাপতো। কিন্তু গাড়ী পাওঁ যদি যাওঁ, নহ'লে আৰু কি হয় ঠিক নাই। আৰু ইফালে দেখা যাওক কি হয়, সময়ৰ লগে লগে চব গম পোৱা যাব। প্ৰায় 10-15 মিনিট অপেক্ষা কৰাৰ পাছত কিবা কৰি টেম্পু পালোঁ দিয়ক। সেইকাৰণে ধুনীয়াকৈ যাওঁ, যাই আৰু পূজা চাব লাগে। দেৰি হ'ল 8টা বাজিকে, আৰু কি হয় দেখা যাব আজি আৰু। আপোনালোকে চাওক এথেন বলক, আমি বলিয়াকে বুলো 2 কিলোমিটাৰ মান জেগা বুলব লাগিব। বুলি সিফালে কলৰভাঙা চাইডে যাম, বঢ়িয়া পূজা আছে। তো বলক। মানুহ কিন্তু নহ'ব বুলি ভাবিছিলোঁ, কিন্তু ভাবাত কৰি বহুত বেছি মানুহ হৈ গৈছে। কাৰণ আজি যিহেতু লাষ্ট, এই 3 দিন মই জানাত মানুহ হোৱা নাই। কালি অলপ মানুহ হৈছে আৰু আজি অলপ হৈছে। আজি আপোনালোকে চাব পাৰে কিমান মানুহ। এইখান হ'ল আমাৰ প্ৰথম পূজা। এইখান প্ৰথমতে চাই লওঁ, এইখান মানে খুবেই বেছি ভাইৰেল আছিল। তো মহাদেৱৰ এটা শিৱলিংগ আছে, তো আপোনালোকে চাব পাৰে। তো এইখান প্ৰথম পূজা। বাকী ইয়াৰ পাছত আৰু দুখন পূজা চাম, মেইন পূজা এইখান মানে টাৰ্গেট কৰিব লাগিব। মানে আমাৰ দেৰি হৈ গৈছে। তো একবাৰ মানুহ চাওক, মানুহ মানে হৈছে, কিন্তু যাবাৰ নিচিনা যিটো মানে বৰপেটাত বুলি ক'লে যিটো পূজাৰ মেইন মহল, সেই মহলটো নাই। এখন পূজাৰ পৰা আমি আহি গ'লোঁ, এখন যাই আছোঁ দলংখনত, যিখন বৰপেটাৰ পূজাৰ টাইমত ভাইৰেল দলং। সেইখনত যিটোত মই চাইকেলেদি আহিলে সদায় ফটো উঠোঁ। তো আজি পূজা বুলি আৰু দুখনমান ফটো ক্লিক কৰি যাম বঢ়িয়াকৈ। যাওক বলক। বৰ্তমান আছোঁ এইটো বৰপেটা ৰোড থকা ক্লক টাৱাৰটো। আপোনালোকে চাওক, নতুন কৰি বানি আছে। মানে যেন লাষ্ট টাইম যেতিয়া চাইকেলেদি আহিছিলোঁ, বাট তেথেন মানে কি হয়, এইটো মানে বানি আছিল। যেনে লাষ্ট টাইম আহিছিলোঁ চাইকেলেদি, তেথেন এইখন এইটো মানে বানি আছিল। মানে এইটো বানা হৈছিল, বাট এইবিলাক মানে বাউণ্ডেৰী চাউণ্ডেৰীবিলাক দিয়া নাছিল, আৰু মাটি আছিল। তো বৰ্তমান পূৰা কমপ্লিট, তো মজা লগা হৈছে। এতিয়া মানে অলপ আগতে 9টা বাজিছে, 9টা বজাৰ লগে লগে মানে পুৰা ঘণ্টি বাজি দিছে, পুৰা একদম লণ্ডন থাকে মানে ফিলিংছ এটা পায়। মানে পূজা হিচাপে মানুহ হৈছে, কিন্তু বৰপেটা ৰোড হিচাপে যিটো পূজাৰ মহল মেইন, সেই মহলটো এইবাৰ মানে একেবাৰে মানে ফিলিংছে নাই বা সেনে হৈছে। তো জুবিনদাৰ কাৰণে মানে একদম সেই হৈছে। বাকী মানে মাইকে চাইকে চাব পাৰে, চব জুবিনদাৰ গান। সেই আৰু সেনেকেনে গেলি বাৰ। বাকী গাইজ আমি মেইন পূজা আৰু দুখন চাম। আমাৰ মেইন পূজা 3খন আছে, কিন্তু সেইখন অলপ দূৰত আছে। সেইখন যদি আমি চাব যাওঁ, আমাৰ ৰাতি গাড়ী চাড়ী পাত মানে বৈদ্য টান হৈ যাব, একদম দিগদাৰ হৈ যাব। তো বলক। বাকী গাইজ এইখন পূজাত চাওক, ডাঙৰ ডিছপ্লে এখনত নন ষ্টপ জুবিনদাৰ গান বাজি আছে। তো ইয়াৰ জীৱন আৰু তো জয় জুবিন দা।
যেনে যিখন পূজাৰ পৰা আহিলোঁ সিখন হ'ল বৰপেটাৰ মানে সৰ্বশ্ৰেষ্ঠ মণ্ডপ বুলি মই কৈছোঁ। মই মানে কি চবেই কৈছে এথেন কি এটা আল্টিমেট মানে তাতে প্ৰায় 80% মানুহ তাতে থকা আহে মানে বহুত মানুহ মানে তাৰ ভিতৰে মানে যাবাই নোৱাৰিলোঁ, তাৰ ভিডিঅ' কৰাও সম্ভৱ নহয় এনে এটা মানে ভিৰৰ মাজত। তো এনেই ভিডিঅ' কেইটামান কৈছোঁ তাত মানে চাইছে। বাকী কিবা যাই আছোঁ আমাৰ লাষ্ট মণ্ডপ যিটো লাষ্ট পূজা শিমলাগুৰিত আছে মানে গাইছ আমাৰ আজি শেষৰ পূজা মানে এইখন শিমলাগুৰি আৰু এনেকৈ আমি ডাইৰেক্ট ঘৰত গুচি যাব পাৰিম। এইখন শেষ পূজা তো একবাৰ চাওক। ফাইনেলি আমি আহি পালোঁ বৰপেটা। তো প্ৰায় আহোঁতে মানে ভাড়া বহুতখিনি গৈছে। এই ভাড়াৰ কথানো কি ক'ম, ৰাতি যিমানে হৈ থাকোঁ সিমানে ভাড়া বাঢ়ি যাব। ভাড়া মানে অন্যতকৈ মানে যাওঁতে যিমান লাগে ডাবুল গৈছে আৰু মানে নৰ্মেলতকৈ ডাবুল গৈছে। বাকী এথেনে আমাৰ আচল মানে খেলাখন হ'ব, কাৰণ এই ৰাতি 12টা বজাত এখন গাড়ীও নাই, মানে এখন পিলপিলিও নাই। এয়া চাওক হনুমান মন্দিৰৰ আগত আছোঁ। তো ইয়াতে মানে পূজা গৈছে। তো চাওক কেনে এটা মানে নিস্তব্ধৰ পৰিৱেশ, এটা মানুহো নাই। বাকী এইবাৰ মানে কি প্ৰত্যেক পূজা বা প্ৰত্যেক দুৰ্গা পূজাতে এই মানে জুবিনদাৰ শ্ৰদ্ধাঞ্জলিৰ ফটোখন মানে আছেই। মানে এইখন দেখলি মানে কি ক'ম, মানে মন চন একদম মানে কিবা বেয়া লগা হেন হৈছে। কি ক'ম আৰু উপায় নাই এথেনাত। ভগৱান কৃষ্ণ জয় জুবিন দা। বাকী এথেন আমি কি কৰিব লাগিব, একদম বাৰাদিক লৈ ডাইৰেক্ট বুলবা লাগিব 3-3.5 কিলোমিটাৰ। তো উপায়তো নাই আৰু গাড়ীনো ক'ত পাম, তেনাৰ বুলাৰে গতি হ'ব। বাকী পিলপিলি এখন দোকান আছে, এটাত 200 টকা লাগে। কথা চাওক 100 টকা হ'লেও দিব পাৰি একজনৰ, সেইখন ভাড়া দি 3 কিলোমিটাৰ জেগা 200 দিব পাৰি না। বুলিম কি আছে না কি কওঁ গাইছ বলক।